ओके गाइस সকলোকে স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে মানে আমাৰ পথাৰত বৰষুণ দিয়াৰ কাৰণে এইকেইদিন জাল পাতিছোঁ মাছ ধৰিম তো কেনেকৈ জাল পাতা যায় আৰু কেনেকৈ ধৰা যায় সকলোখিনি দৃশ্য আপোনালোকক দেখাম আৰু চাওক চব পিনে পানীয়ে পানী চাওক চব পিনে পানীয়ে পানী কিন্তু এতিয়া ৰ'দ দিছে তো জাল পাতি থোৱা আছে এবাৰ চালোঁ পাতাৰ পিছতে এটা লাগিছে তো আৰু অলপ পিছত আকৌ এবাৰ চাম কেনেকুৱা লাগে কি লাগে দেখাম আপোনালোকক আৰু পুঠি লাঙি পাতা গৈছে তো তাত সাপ বেছি লাগে না সাপলৈ ইমান ভয় নালাগে তো ইয়াত পানী মুকলি সাপ ইমান ভয়ানক নহয় তো ইমান ভয় নালাগে আৰু মোৰ লগত আছে কোনোবা তো ইমান ভয় লগা কথা নাই তো সকলোখিনি আপোনালোকক দেখাম দৃশ্য তো এনজয় কৰক আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো চাই থাকক ভিডিঅ'টো শেষলৈকে সেইখন চাওক সেইখন আমাৰ জাল লাগি আছে মই জুম কৰিছোঁ সেইকেইডাল যে দেখিছে সেয়া আমাৰ জাল পাতি থোৱা আছে তাতে সেয়া জাল পাতি থোৱা আছে মাছ লাগিলে সেইডাল ডুব খাই যায় তো আমি তেতিয়া ধৰোঁ আৰু জাল পাতি থোৱা আছে কেইটা লাগে পিছত চাওঁ তো ভিডিঅ' চাওক আপোনালোকে আৰু অলপ চলপ চিনেমেটৰী শ্বটৰ সৈতে আপোনালোকে এনজয় কৰক सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनू जरा जिस्म का शौक नहीं दिल दीवाने तेनू बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझाए जब टूट जाए साए ইয়াততো বহুত হাৱা মাৰি আছে সেইকাৰণে শব্দবোৰ ভালকৈ নাহিব পাৰে তো বেয়া নাপাব কাৰণ কিছুমানে কমেণ্ট কৰে যে শব্দ ভালকৈ নাহে মাইক্ৰ'ফোন এটা কিনি লোৱা তো মাইক্ৰ'ফোন কিনিবৰ কাৰণে ধৰক মই এবাৰেই কিনিম ভাল এটা কিনিম তো সেইকাৰণে মই দুদিনমান অপেক্ষা কৰি আছোঁ কিনিম মাইক্ৰ'ফোন এটা তো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ ছাপৰ্টেড হয় আৰু আমাৰ ধুনীয়া ফেমিলি এটা হ'ব তো গোটেইখিনিয়ে ছাপৰ্ট কৰি দিব যোনে যোনে চাই তো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব তেতিয়া মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব তো মই দিলে আপোনালোকে গম পাই যাব যে মই দিলোঁ ভিডিঅ' তো আপোনালোকে যদি ভাল পাই চাই তেতিয়াহ'লে লাইক এটা কৰি দিব তো আৰু কমেণ্টত কৈ থাকে মাইক্ৰ'ফোন তো তেওঁলোকক ক'লোঁ যে মই মাইক্ৰ'ফোন কিনিম তো দুদিনমান অপেক্ষা কৰক আপোনালোকেও আৰু আৱাজ তেতিয়া ভালকৈ আহিব তো এতিয়া মই কিনা নাই আৰু ইয়াত শব্দ ভালকৈ নাহিব পাৰে কাৰণ ইয়াত বহুত হাৱা মাৰি আছে পথাৰত বহুত আৰু গছৰ তলত আছোঁ ছাট ৰৈ তো পূৰা বতাহ মাৰি আছে তো সেইকাৰণে চাউণ্ড ভালকৈ নাহিব পাৰে বেয়া নাপাব আপোনালোকে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ আগপিনে আছে দলনি এখন দলনি আৰু আমাৰ তাতে দুটা তিনিটা পুখুৰী আছে তো যেতিয়া তাত মাছ ধৰিব তেতিয়া আপোনালোকক মই দেখাম কিন্তু এটা নাইট ভিডিঅ' দিছিলোঁ আগৰ মাছ ধৰা ৰাতি দিছিলোঁ তো সেইটো ৰাতি ভিডিঅ'টো ধৰক ভাল নহ'লে ৰাতি তেতিয়া মোৰ ভাল মোবাইলটো নাছিলে বা কেমেৰাও নাছিলে এতিয়া মই কিনিলোঁ তো এতিয়া চাগে ভালেই হয় ভিডিঅ'বোৰ তো ভিডিঅ'বোৰ কেনেকুৱা হয় আপোনালোকে কমেণ্টত জনাব বেয়া হ'লে কৈ দিব কাৰণ ফাৰ্ষ্ট বনাইছোঁ আমি তো আমাৰ ইমান এক্সপিৰিয়েঞ্চ নাই তো কেনেকুৱা হয় আপোনালোকে কৈ দিব আৰু আমাৰ সেইটো আগপিনে চাহপাত ফেক্টৰী আছে তাত এদিন বিকাশ দা আহিছিলে কিন্তু মই সেইটোত ভিডিঅ' বনাব নাপালোঁ তো কাৰণ মই এদিন ভালকৈ লগ পালোঁ কিন্তু ভিডিঅ' বনাবলৈ নাপালোঁ এটা কাৰণে বিকাশ দা অহাৰ লগে লগে কিবা শ্বুটিঙৰ কাৰণে আহিছিলে তো বিকাশ দাই ক'লে যে ফটো উঠি পেলাই তোমালোক যোৱাগৈ বেয়া নাপাবা তো সেইকাৰণে মই ভিডিঅ' নবনালোঁ আৰু সকলোখিনি আপোনালোকক দেখাইছোঁ আৰু দুদিনৰ পিছত ডিম্পু দাও আহিব বুলি মই শুনি আছোঁ আহে যদি আপোনালোকক তাত মই ভিডিঅ' বনাই দেখাম আপোনালোকে চাই থাকিব খালি মোৰ ইউটিউব চেনেল বাস্তৱ বৰা ব্লগছ তো তাতে আপোনালোকে পাই থাকিব সকলোখিনি আপডেট আমাৰ পথাৰত কি হয় ঘৰত কি হয় সকলোখিনি আপডেট মই দি থাকোঁ তো সকলোখিনি চাব আৰু আমি খানা কেতিয়া খাওঁ ক'ত খাওঁ কেনেকৈ খাওঁ সকলোখিনি আপডেট মই দিয়ে থাকোঁ বেছিভাগ কি পাতে আৰু আপোনালোকক এটা কাৰণে মই বহুত চৰি হেল্পলেছ বুলি কৈছোঁ মানে মই আপোনালোকক দিম বুলি কৈছিলোঁ যে মই আমাৰ ভাওনা হ'ব তো ভাওনাত ভাওনাৰ ৰিহাৰ্চল দিম বুলি ভাবিছিলোঁ কিন্তু দিব পৰা নাই কাৰণ এদিন যাওঁ নহয় দুদিন যাওঁ নহয় নায়েই হোৱা সেইকাৰণে মই দিব পৰা নাই কিন্তু এতিয়া ভাবিছোঁ মই লাষ্টত
মই ভাওনাৰ ৰিহাৰ্চেলৰ সেইটো এৰি দিম, কাৰণ মই 1 তাৰিখে গুৱাহাটী বা নগাঁও ক'বলৈ যাব লগা হ'ব পাৰে, তো সেইকাৰণে মই কৰিব নোৱাৰিম। কিন্তু মই ভাওনা ৰিহাৰ্চেলটো এদিন দেখাব পাৰোঁ নে নোৱাৰোঁ। যদি ভাওনা ৰিহাৰ্চেল দেখাব নোৱাৰোঁ তেতিয়া ডাইৰেক্ট আপোনালোকে ভাওনা দেখাম আপোনালোকক। তো আপোনালোকে চাব ভিডিঅ'বোৰ আৰু শেষলৈকে চাব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। তো সকলোখিনি এনেকৈয়ে দি থাকিম আৰু মোক ছাপোৰ্ট কৰক সকলোৱে, সেয়াই ক'লোঁ আৰু এতিয়া খুৰা এজন আহিছে বৰশী বাবলৈ, আৰু বৰশী কেনেকৈ বায় সকলোখিনি আপোনালোকক দেখাই দিম। তো বৰশী দানডাল চাওক, মানে যোনডাল আপোনালোকৰ বাৰী, তো বৰশী বাবলৈ ইউজ কৰা হয় বাৰী, এইডাল হ'ল এইডাল, আৰু সকলো আৰু ইয়াত থাকে এটা কাটা, আৰু এইডাল থাকে। এইডাল যেতিয়া মাছ লাগে ধৰক আপোনালোকৰ তেতিয়া ডুব যায় তেতিয়া মাৰি দিয়ে আৰু উঠাই দিয়ে। তো এইটো পিং এইটোৱে মাছে কামুৰি লোৱাৰ লগে লগে তো হেৰি হয়, ইয়াত ধৰক ভেকুলী আটা কিবাকিবি লগাই দিয়ে। তো ভেকুলী আৰু আটা, ভেকুলী অনলি মাগুৰ মাছ কিবাকিবিয়ে খায়, ডাঙৰ মাছে খায়। তো সৰু মাছখিনিয়ে অনলি ধৰক আটা চাটা দিলে কাৱৈ মাছ, পুঠি মাছ উঠে। তো এতিয়া ভেকুলী লগাব বুলি কৈছে, তো ভেকুলী লগালে চাগে ডাঙৰ মাছে উঠিব। তো চাওক আপোনালোকে, খুৰাক আপোনালোকক মই দেখাই দিম তো কোনজন, আৰু ধুনীয়া গান গায়, আৰু অলপ ছাপোৰ্ট কৰিব তেওঁলোককো। ধৰক ইমানো হেৰি নহয় গায়ক, তো অলপ ধুনীয়া গানেই গায়, অলপ চলপ আপোনালোকক গান শুনাব পাৰি। কিন্তু মই এদিন বেলেগ এটা ভিডিঅ'ত শুনাম, এইটো ভিডিঅ'ত মই সুধি লওঁ, যদি গাই দিয়ে তেতিয়াতো শুনাই দিম, নহ'লে মই পিছত আপোনালোকক এটা নতুন ভিডিঅ'ত মই শুনাই দিম কেনেকুৱা গায় কি গায়। তো চাই থাকক ভিডিঅ'টো শেষলৈকে।